হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। এইকেইদিন ভিডিঅ' দিয়া হোৱা নাই যিহেতু বতৰো বেয়া, ইমান বৰষুণো পৰি আছে। তাৰপৰা ভাবিলোঁ আজি বনাওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। দেখুৱাবলৈ বিশেষ একো নাই, মাংস বনাম, সেনেকৈ আপোনালোককো দেখুৱাওঁ, চাই থাকিব। এতিয়া মাংস এতিয়া ধুই মেলি লওঁগৈ, তাৰপৰা বনোৱা দেখুৱাম আৰু আপোনাক। ধুই ল'লোঁ মাংস, তাৰপৰা আলু কাটিলোঁ, পিঁয়াজো কাটি মেলি ল'লোঁ। এতিয়া জলকীয়া খুন্দোতে একেলগতে দি দিম, সেইকাৰণে এতিয়া অকল পিঁয়াজে আলুৰে মাংস ধুই মেলি ল'লোঁ। কেৰাহী পাতিলোঁ, আদা নহৰু জলকীয়া খুন্দি ল'লোঁ। ভিডিঅ'বোৰ ইমান এটা ভালছে বনাব জনা নাই এতিয়ালৈকে, এডিট কৰিব ইমান এটা নাজানো, তথাপিও যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাব সকলোৱে। পানী দি দিলোঁ, এতিয়া অকণ উতলিব হ'ল পতা। গৰম মছলা, ইলাচি, লং, দালচেনি এইবিলাক খুন্দি থৈছোঁ। একদম ধুনীয়া ধুনীয়া গোন্ধাইছে মছলাটো দি দিয়াৰ পৰা। মছলা জিৰা চিৰা চব দি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবচোন কমেণ্ট কৰি। মোৰো ভাল লাগিব যদি আপোনালোকৰ ভাল লাগে। জোল অকণমান থৈ দিছোঁ ভাতৰ লগত সানি খাবলৈ। নমাব পৰা হৈ গ'ল এতিয়া, আৰু মান ধনিয়া অকণমান দি দিছোঁ। হৈ গ'ল মোৰ মাংস বনাই মেলি হৈ গ'ল। এতিয়া অকণমান বহি উলিয়াই লৈছোঁ, টেষ্ট কৰি চাবলৈ ল'লোঁ চয় পিচ উলিয়াই। এফালে ভাত হৈ গ'ল খাবলৈ, ডাইনিঙত চবৰে আহি গ'ল ভাত।
মাছ, পুঠি মাছ পথাৰত ধৰিছিলে। আজিৰ ভিডিঅ' ইমানেই আছিলে। যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।